মন যায় মোৰো মন যায় সরকারি চাকরি এটা করবে গেলি মন যায়। এ ভাই তোর গানোর মিনিং আছে আই চাকরির কথা কোৱাৰ লগে লগে চাকৰি এটাৰ এডভাৰটাইজ পালোঁ চাওচোন তই হয়নে নহয় চাকরির এডভারটাইজ না ছাগা লড়াই এডভারটাইজ একবার ভালকে পড়ি যাওয়াই চাকরির এডভারটাইজ আমি পাম নাকি চাকরি এ নহয় দে ভাই চাকৰিৰে এডভাৰটাইজ আজি ইণ্টাৰভিউ ভালকে পঢ়িছচোন তই কত দোলে ভাই এই পাললি হই দোন কিন্তু এই বতরত যাবি কেমতে এড্রেসটো গেলি গাড়ি মটরও দো নাই হে গাড়ী মটৰৰ কথা তই চিন্তা কৰিব নালাগে নহয় দেউতাৰ গাড়ীখন চাকৰি বুলি আনাই দিব চেনা আগে বালু রুখি কি আসা বল 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 বাপৰে তাৰ চাকৰিৰ খক চাকৰিৰ নাম শুনি দাউৰ মাৰিলাকে যাব কেমতে এড্ৰেছটো পাব কেমতে বাতৰিখনে ইয়াতে এৰি থৈ গৈছে ঈশ্বরে কিবা এটা সদ্গতি লবলি হয়ে ভাই মোর জীবনত এবার লগাব দে এইবাৰ লগাব দে যি সোধে ইণ্টাৰভিউত কেৱল ভালকে গ'লি হ'ল শুনছা না চাকরি নাই কারণে পমিলার বাপেকে তাক মোটাত নেদাও বুলি কৈছে এই বুঢ়ক এবাৰ মই এবাৰ বুঢ়ক দেখি দিয়েছো ৰ ৰখ পালৈ দম ক'ত যাই আছা আৰু ছাৰ নমস্কাৰ ছাৰ পেপাৰত ইণ্টাৰভিউৰ এডভাৰটাইজটো পাই পেলাই আমি দুজন আছিলোঁ ছাৰ ইণ্টাৰভিউটো এটো অফিচতে হ'ব না হ'ব ইয়াতে হ'ব ইণ্টাৰভিউটো মই ল'ম তুমি প্ৰথমতে বহি লোৱাচোন প্ৰথমতে মই তোমাক কেইটামান প্ৰশ্ন কৰোঁ তুমি প্ৰশ্নকেইটাৰ উত্তৰকেইটা দি যোৱা ছাৰ মই ৰেডি হৈছোঁ দিয়ক আপুনি সুধিব পাৰে প্ৰথমতে তুমি কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম ছাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম হৈছে হিমন্ত বিশ্ব শৰ্মাদেৱ 2 নম্বৰ কুৱেশ্যনটো হ'ল পৃথিৱীৰ বয়স কিমান ছাৰ 4000 বছৰমান হ'ব পাৰে হয় শেষৰ প্ৰশ্নটো তুমি কোৱাচোন মানুহে যে চন্দ্ৰক যায় বুলি কয় তোমাৰ বিশ্বাস হয়নে ছাৰ মানুহবিলাকে কয় মোৰ কিন্তু ছাৰ বিশ্বাস নহয় দিয়ক বাৰু ঠিক আছে তুমি এতিয়া যাব পাৰা তোমাৰ পিছৰজনক আহিব দিয়া ঘণ্টা ইমান সময় হ'ল ইমান প্ৰশ্ন কৰিছি নে তাক চেক দিলে ওলাই এবাৰ হোৱা নাই আসি নেকি আসি ৰ কি উঠছি শুনি ল ৰ তত্ত পৰাই মইতো এইবাৰতো পাছে কি উঠলা কৌ তাড়াতাড়ি ইমান দেৰি কৰি ফেললি শুন প্ৰথমতে কবি হিমন্ত বিশ্ব শৰ্মা তাৰপিছত কবি 4000 বছৰমান হ'ব তাৰপিছত কবি মানুহে কয় মোৰ কিন্তু বিশ্বাস নহয় শুনছা না একেটা কবি যা বুঢ়াই তোক তেতিয়াৰ পৰা হেৰি উঠছি নেকি দে হ'ব দে টেনশ্যন ল'ব নালাগে এইবাৰ চাকৰি ফিক্স দে মোৰ পমিলা এইবাৰ তুমি মোৰ ছাৰ নমস্কাৰ ছাৰ মোক প্ৰশ্ন সুধিব পাৰে দিয়ক সোধক সুধিম দিয়া তুমি প্ৰথমতে বহি লোৱাচোন ভাইটি তুমি প্ৰথমতে কোৱাচোন তোমাৰ নামটো ছাৰ হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা নেকি বাৰু নেক্সট প্ৰশ্নটো কোৱাচোন নেক্সট প্ৰশ্নটো হ'ল তোমাৰ বয়স কিমান কোৱাচোন ছাৰ 4000 বছৰমান হ'ব 4000 বছৰ প্ৰশ্ন সোধাৰ মাজত তোমাক মই এটা কথা সোধো তুমিতো বেয়া নাপাওঁ নাপাওঁ আপুনি যি সোধে আজি চব কৈ যাম মই চাকৰি ল'মেই তুমি পাগল নেকি না ছাৰ মানুহে কয় মোৰ কিন্তু ছাৰ বিশ্বাস নহয় ভাইটি তুমি চাকৰি পোৱাটো পাবা যোৱা তুমি মোৰ মাথাটো গৰম নহওঁতে ইয়াৰ পৰাই যোৱাই ভাল নেকি ছাৰ কি ক'লা হেনতে তাক যি উঠছি লাগে আগত যোৱাটো তাৰেইতো উত্তৰ কেইটা দি আছো মই তুমি ইয়াৰ পৰা সোনকালতে যোৱা তাক সোধা প্ৰশ্নকেইটাৰ উত্তৰ বেলেগ আছিল
আৰু তুমি দি আছ কবাৰ কিবা উত্তৰ তাৰমানে তাতবাৰে তুমি কপি কৰিছিলা কপি কৰা কচুটো পাবা যোৱা তুমিও স্যার কি হামাই করে স্যার হামাই নকরবো স্যার আপনার মই কাকুতি মিনতি করছো স্যার সরকারি চাকরি এটা কিবাকে দেয়াকে স্যার স্যার দেয়াকে তো মাকড়াত জাল গুছা হলেও চাকরিটো দেয়াকে স্যার কি হামাই করে তুমি ইয়াৰ পৰা যাবা না মই সিকিউৰিটি মাতিব লাগব সিকিউরিটির বই কাক দি কয় মাস্টার নকরুজা তো চাকরি মই নিজেই জানোর পাড়ায় থাকতো এত মাখি মারি বই বাপৰে ক'ৰ কি পাগল গিলে যি একে ইণ্টাৰভিউ দিবি আহে ইগিলাখনক যদি মই কোম্পানীত ধৰি লওঁ মোক কোম্পানী দুইদিনে টিকপেন নহয় মাথাটো মই মিছে মিছেহি গৰম কৰিলোঁ দে আৰু আপোনালোককো এটা কথা কওঁ যদি আপোনালোকে এনে ভিডিঅ' চাই থাকিব খোজে চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টোত এটা লাইক কৰি দিব বুলি এটা আশা থাকিল লগ পাম দিয়ক নেক্সট ভিডিঅ'ত